মানে কপিৰাইট ক্লেইমৰ ভিডিও বহুতেই বনাইছে কেনেকৈ গুচাব লাগে কেনেকৈ কি কৰিব লাগে গাইজ তো আজি মই আপোনালোকক দেখুৱাম সিম্পল প্ৰচেছত জাস্ট মানে 1 মিনিটো নালাগে জাস্ট মানে 5 সেকেন্ড 6 সেকেন্ডৰ ভিতৰতে মই কপিৰাইট ক্লেইম কেনেকৈ কৰিম হেল্ল' এভৰিৱান ওয়েলকাম বেক টু দেৱজিৎ ভিলেজ আসাম সো গাইজ আজি মই আপোনালোকৰ কাৰণে হেল্পফুল ভিডিও এটা লৈ আহিছো আই হোপ কি আজি ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাব তো গাইজ মোৰ দৰে এজন সৰু সুৰা ইউটিউবাৰ সকলৰ কাৰণেতো বহুত প্ৰবলেম হয় এটা ইউটিউব চেনেল গ্ৰ' কৰা এণ্ড ভাল ভিউৱাৰ্ছ লৈ আনা তাৰ লগতে মানে ভিডিঅ'বোৰ ভাইৰেল কৰোৱাত তো বহুত প্ৰবলেম হয় ষ্টাৰ্টিঙত তো গাইজ তাৰ ওপৰত যদি আমাৰ ভিডিঅ'বোৰত কপিৰাইট লাগি যায় তেতিয়াতো বহুত বেছি প্ৰবলেম হয় আপোনালোকে দেখিছে চাগে বহুতৰ চেনেলতে কপিৰাইট ক্লেইমৰ বিষয়ে বহুতে ভিডিঅ' বনাইছে কিন্তু বহুত লং প্ৰচেছ কেনেকৈ গুচাব লাগে কেনেকৈ কি কৰিব লাগে গাইজ তো আজি মই আপোনালোকক দেখুৱাম চিম্পল প্ৰচেছত জাষ্ট মানে 1 মিনিটো নালাগে জাষ্ট মানে 5 সেকেন্ড 6 সেকেন্ডৰ ভিতৰতে মই কপিৰাইট ক্লেইম কেনেকৈ কৰিম তো গাইজ আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই স্ক্ৰীন ৰেকৰ্ড কৰি লৈছোঁ আপোনালোকক যাতে মই দেখুৱাব পৰাকৈ তো গাইজ আমি গুগল আৰু ক্ৰোমত গৈ আমি এইবোৰ কাম নকৰোঁ জাষ্ট YT ষ্টুডিঅ'তে আমি ফিনিচিং কৰিম YT ষ্টুডিঅ' অ'পেন কৰিলোঁ অ'পেন কৰাৰ পাছত এতিয়া মই কণ্টেণ্টত ক্লিক কৰিছোঁ কণ্টেণ্টত ক্লিক কৰাৰ লগতে ইয়াত মোৰ অল ভিডিঅ'বোৰ আহি গৈছে তো এতিয়া মই বিচাৰিছোঁ মোৰ কপিৰাইট লগা ভিডিঅ'টো তো এইটো ভিডিঅ'ত মোৰ কপিৰাইট লাগি গৈছিলে তো এতিয়া মই চিম্পলি এইটো ভিডিঅ'তে ক্লিক কৰিম ক্লিক কৰাৰ পাছত আপোনালোকে চাৰিটা অপশ্যন দেখিবলৈ পাব ইয়াতে আছে ভিজিবিলিটি পাব্লিক এণ্ড ৰেষ্ট্ৰিকশ্যন এণ্ড কপিৰাইট তো চিম্পলি মই আকৌ কপিৰাইটতে মই ক্লিক কৰি দিছোঁ গাইজ কপিৰাইটত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিভিউ ইছ্যুজ তো ৰিভিউ ইছ্যুজত মই ক্লিক কৰি দিছোঁ ৰিভিউ ইছ্যুজত ক্লিক কৰাৰ পাছত ইয়াতে কপিৰাইট ইনফৰমেশ্যন আহি গৈছে গাইজ সেয়া চাওক কপিৰাইট ইনফৰমেশ্যনত আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাইছে ইয়াতে এটা আছে অভাৰভিউ এণ্ড অডিঅ'ত মই যোনটো বেকগ্ৰাউণ্ডত মিউজিক লগাইছিলোঁ এইটো মিউজিকটোৰ নাম ইয়াতে ওলাই গৈছে তো তাতে মই ক্লিক কৰি দিছোঁ গাইজ ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে একশ্যন ডেট ইউ কেন টেক তো গাইজ মিউট চেঞ্জমেণ্ট এণ্ড ট্ৰিম আউট চেঞ্জমেণ্ট আছে তো এইটো দুটাৰ ভিতৰতে আপুনি কপিৰাইট ক্লেইম কৰিব পাৰিব গাইজ কিন্তু ইয়াত ট্ৰিম আউট চেঞ্জমেণ্টত আপুনি কেতিয়াও কপিৰাইট ক্লেইম নকৰিব ট্ৰিম আউট চেঞ্জমেণ্টত যদি আপুনি ক্লিক কৰি কণ্টিনিউ কৰি দিয় তেতিয়া আপোনাৰ ফুল ভিডিঅ'টো য'ৰ পৰা কপিৰাইট লাগি গৈছে তাৰ পৰা কাট হৈ যাব মাজৰ পৰা কাট হৈ যাব তো আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব গাইজ তো এতিয়া আমি ক্লিক কৰিম মিউট চেঞ্জমেণ্টত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে এতিয়া দেখিবলৈ পাইছে মিউট দ্য ক্লাইমেট ছেকশ্যনছ তো মোৰ ভিডিঅ'ত য'ৰ পৰা কপিৰাইট লাগি গৈছে ইয়াতে হোৱাইট কালাৰত ডাৰ্ক চিন দিয়া হৈছে ভিডিঅ'ত তো এতিয়া মই কণ্টিনিউ কৰিছোঁ কণ্টিনিউ কৰাৰ পাছত ইয়াতে মিউট অপশ্যন আহি গৈছে তো মিউটত ক্লিক কৰিলোঁ তো এতিয়া আমাৰ ভিডিঅ'টো কপিৰাইট ক্লেইম হৈ গৈছে গাইজ এতিয়া মই ইয়াতে মিউট চেঞ্জমেণ্টত ক্লিক কৰিছোঁ ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এতিয়া দেখিবলৈ পাব ভিডিঅ' এডিটিং ইন প্ৰগ্ৰেছ তো মই কাট কৰি দিলোঁ চাওক এটা চেকিং হৈ আছে তো চেকিং শেষ হোৱাৰ পাছতে আমাৰ ভিডিঅ'টো মানে নৰ্মেল হৈ যাব কপিৰাইটটো গুচি যাব জাষ্ট চিম্পল প্ৰচেছ ইমানেই আৰু বেলেগ একো কৰিব নালাগে আপুনি জাষ্ট মানে বেকগ্ৰাউণ্ডৰ মিউজিকটো গুচি যাব মানে য'ৰ পৰা কপিৰাইট লাগি গৈছে এইটো কপিৰাইট লগা ভিডিঅ'টো মানে তাৰ মিউজিকটো গুচি যাব আৰু কিন্তু আমাৰ অৰিজিনেল ভইচটো থাকি যাব তাতে গাইজ কপিৰাইটটো গ'লনে নাই মই আপোনালোকক ভিডিঅ'টো অ'পেন কৰি দেখুৱাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গাইজ তো গাইজ চাওক এতিয়া এইটো ভিডিঅ'ত মোৰ কপিৰাইট লাগি গৈছিলে এইটো ভিডিঅ'ত তো চাওক এটা কপিৰাইটটো গুচি গৈছে গাইজ তো কপিৰাইট লগা ভিডিঅ'বোৰ এনেকৈ গুচাব পাৰি মানে ভেৰি চিম্পল বেলেগৰ ভিডিঅ'বোৰত কিন্তু বহুত লং প্ৰচেছত আপোনালোকক দেখুৱাই দিব একদম ক্ৰোমত যাব লাগিব গুগলত যাব লাগিব YT ষ্টুডিঅ'ত যাব লাগিব এণ্ড ধেৰ মানে এক্সেট্ৰা তো গাইজ এইটো বহুত ইজি প্ৰচেছ হয় আৰু কোনেও মানে এইটো আজিলৈকে কৰাই নাই জাষ্ট মই আপোনালোকক কৰি দেখুৱাইছোঁ গাইজ বেছি সময় নালাগে তো আপোনালোকে এইটো প্ৰচেছত নিজৰ ভিডিঅ'বোৰত কপিৰাইট লাগিলে মানে নিজে গুচাব পাৰি গাইজ তো ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব এণ্ড যদি ভিডিঅ'টো ভাল লাগিলে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে তো থেংক ইউ ছ' মাছ বাই বাই